সাবস্ক্ৰাইব কৰক টেকনিক্ৰাফ্ট চেনেলটো আৰু নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ বেল আইকনটো ক্লিক কৰক। নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজিৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি এটা স্কুলৰ সায়েন্স প্ৰজেক্ট কৰি চাওঁ বলক। এক্সপেৰিমেণ্টটো হ'ব, লগতে কিছু কথা শিকিবও পাৰিম। আজি যিটো সায়েন্স প্ৰজেক্ট কৰিম সেইটোৰ নাম হ'ল মেগনেটিক লেভিটেশ্যন। কিছুমানে অলৰেডি জানে এইটো কি বস্তু, কিন্তু তাৰ মাজত বহুতে নাজানেও, সেইবাবে আজি মই এই ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই যোৱা ভিডিঅ'ত সোধা সাঁথৰৰ শুদ্ধ উত্তৰ দিয়াসকলৰ নামবোৰ কৈ দিওঁ। তেওঁলোকৰ নামবোৰ হ'ল লিঅ' অফিচিয়েল, সঞ্জীৱ কলিতা, দীপ্তি মুছাহাৰী আৰু প্ৰতিভা কলিতা। যোৱা ভিডিঅ'ত মই সোধা সাঁথৰটো আছিল, এক ৰঙৰ গিলাচত দুই ৰঙৰ পানী, যিয়ে ক'ব পাৰে সি মহাজ্ঞানী। ইয়াৰ শুদ্ধ উত্তৰ হ'ল কণী। সকলোৱে মোৰ এই সাঁথৰৰ ৰাউণ্ডটোত পাৰ্টিচিপেট কৰিব আৰু উত্তৰ দিবলৈ চেষ্টা কৰিব। আজিৰ সাঁথৰৰ বাবে ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকক। গতিকে দেৰি নকৰি বলক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। প্ৰথমতে মেগনেটিক লেভিটেশ্যন প্ৰজেক্টটো বনাবলৈ 13.5 চেণ্টিমিটাৰ দীঘল আৰু 6.5 চেণ্টিমিটাৰ বহল 4খন কাৰ্ডবোৰ্ড কাটি লৈছোঁ। তাৰপিছত গোটেইকেইখন ভালদৰে ফেভিকলৰ সহায়ত আঠা খুৱাই দিছোঁ। আপোনালোকে সৰু প্লাইবোৰ্ডৰ টুকুৰা এটাও ল'ব পাৰিব, তেতিয়া কাৰ্ডবোৰ্ড নহ'লেও হ'ব। এতিয়া এই কাৰ্ডবোৰ্ডখিনিৰ কাষৰ বাউণ্ডাৰীটোত কাৰ্ডবোৰ্ডৰে সৰু টুকুৰা এটা লৈ আঠা খুৱাই দিছোঁ ভাল দেখিবৰ বাবে। এইখিনি হোৱাৰ পিছত ইয়াত এনেকৈ 4টা মাৰ্ক কৰি দিছোঁ সমান চাইজত। এতিয়া এই মাৰ্ক কৰা ঠাইখিনি কাটাৰ দি ভালকৈ কাটি লৈছোঁ, মানে গাঁত খান্দি লৈছোঁ। এতিয়া এনেকৈ 6টা ৰিং মেগনেট লৈছোঁ। আৰু মেগনেটকেইটা সেই তাত ভালকৈ সোমাই দিছোঁ। বন্ধুসকল, আপোনালোকে মেগনেটকেইটা সোমাওঁতে এটা বস্তু লক্ষ্য কৰিব, যাতে গোটেইকেইটা মেগনেটৰ ছাইড এটা ছাইডে থাকে। নৰ্থ পোল হ'লে গোটেইকেইটা নৰ্থ পোলে দিব, আৰু চাউথ পোল হ'লে গোটেইকেইটা চাউথ পোলতে দিব। তেতিয়াহে আপোনাৰ মেগনেটিক লেভিটেশ্যন প্ৰজেক্টটো কাম কৰিব। এতিয়া এনেকৈ এডাল পেঞ্চিল লৈছোঁ, যিকোনো পেঞ্চিলেই হ'ব, আৰু পেঞ্চিলডালৰ মাজেৰে এনেকৈ বাকী দুটা মেগনেটো সোমাই দিছোঁ। এতিয়া 3টা সৰু সৰু কাৰ্ডবোৰ্ডৰ টুকুৰা লৈছোঁ। দীঘলটো 6 চেণ্টিমিটাৰ আৰু বহলটো 2.5 চেণ্টিমিটাৰ। এই টুকুৰাকেইটা এতিয়া ফেভিকলৰ সহায়ত ভালদৰে আঠা খুৱাই দিছোঁ। এতিয়া এই টুকুৰাটো তাৰে একদম চেণ্টাৰত, মানে মাজত লগাই দিছোঁ ফেভিকুইকৰ সহায়ত। এতিয়া ৰেডি আমাৰ মেগনেটিক লেভিটেশ্যন প্ৰজেক্ট। চাওক পেঞ্চিলডাল কেনেদৰে হাৱাতে উৰি আছে। আৰু আগত যিটো টুকুৰা লগাই দিছোঁ সেইটো ছাপৰ্টৰ বাবে লগোৱা হৈছে, সেইটোৱে পেঞ্চিলডালক হাৱাত এনেকৈ উপঙি থকাত সহায় কৰি আছে। বন্ধুসকল, ইয়াত না ইলেক্ট্ৰিচিটি ইউজ কৰিছোঁ না বেটাৰী ইউজ কৰিছোঁ, এইটো মেগনেটৰ সহায়তে তেনেকৈ উপঙি আছে। আপোনালোকে নিশ্চয় সৰুতে স্কুলত পঢ়িছে চুম্বকীয় শক্তিৰ বিষয়ে। মোৰ ইয়াত মেগনেটকেইটা অলপ সৰু হ'ল, ইয়াতকৈ এক চাইজ ডাঙৰ মেগনেট হ'লে বেছি ভাল দেখিলে হয়। যিয়ে নহওক, মই আপোনালোকক অসমীয়া ষ্টাইলত মেগনেটিক লেভিটেশ্যন প্ৰজেক্টটো কৰি দেখাবলৈ চেষ্টা কৰিলোঁ।
ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো সকলো স্কুল ষ্টুডেণ্টবোৰলৈ শ্বেয়াৰ কৰি দিব। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? চাই যদি ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো সকলোবোৰ স্কুল ষ্টুডেণ্টলৈ শ্বেয়াৰ কৰি দিব। আৰু যিসকল মোৰ এই চেনেলত নতুন তেওঁলোক সকলোৱে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইবৰ কাষত থকা বেল আইকনটো টিপি অল অপশ্যনটোত ক্লিক কৰি দিব। আৰু যিসকলে মোৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই ওপৰৰ আই বটনটোত ক্লিক কৰি চাব পাৰিব। এতিয়া বলক আজিৰ সাঁথৰটো লৈ যাওঁ। বগা বগা চাহাবৰ ৰঙা কলা টুপি, এক ঘোচা মাৰি দিলে উঠে জুলি পকি। উত্তৰটো সকলোৱে কমেণ্টত জনাব আৰু নতুন নতুন ভিডিঅ'ৰ আপডেট পাবৰ বাবে আপোনালোকে মোৰ ফেচবুক পেজটো লাইক কৰি দিব আৰু মোক ইনষ্টাগ্ৰাম আৰু টুইটাৰটো ফ'ল' কৰিব পাৰিব। সকলোবোৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে। জয় হিন্দ, জয় আই অসম।